Everyone, welcome back to our YouTube channel. Another new video. तो आज আমি এই ভিডিওৰ জৰিয়তে ডিসকাস কৰিম হায়াৰ সেকেন্ডাৰী ফাইনাল কোশ্চেন পেপাৰ 2022 আৰু 23 তো আহক ভিডিওটো আমি আৰম্ভ কৰো আৰু ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকিব তোমালোকৰ লাভ হ'ব ভিডিওটো তো ধৈৰ্য সহকাৰে ভিডিওটো চাব আৰু প্ৰথমতে আমি আলোচনা কৰিম 2022 টো আমি আলোচনা কৰিবলৈ লৈছো তোমালোকৰ আগতে এইটো বস্তুটো ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছো যেটো সেকশন এ দেখিবলৈ পাইছে তোমালোকে It all reading hall 20 marker আৰু section B writing it hall 20 marker আৰু section C আছে grammar 10 marker আছে আৰু যেটো তোমালোকৰ text আছে textৰ হ'ব 40 marker total hall তোমালোকৰ 90 marker exam হ'ব আৰু 10 marker practical যেটো হল ভাইবা তোমালোকৰ এতিয়া আহক আমি ভিতৰলৈ যাও তো তোমালোকৰ প্ৰথমতে কলো যে হেৰি আছিল এক নম্বৰ কি আছিল ৰিডিং আছিল তোমালোকে এটা চাব পাৰিছে এটো হল এটা পেজেস এটো হল এটা পেজেস দি দিছে ইটো পেজেসটো ভালদৰে তোমালোকে হেৰি কৰিব লাগিব পঢ়িব লাগিব আগতে তাৰ পিছত বুজিব লাগিব এনেকৈ যদি চাব পাৰে তোমালোকে ভালদৰে চাই লোৱা তাৰ পিছত ইটো সাইডত আছে তোমালোকৰ নেক্সট পেজত 3 নম্বৰ পেজত আছে এনেকৈ তোমালোকে এটো ভালদৰে পঢ়িব লাগিব চাব লাগিব এনেকৈ পঢ়িব লাগিব তাৰ পিছত হেৰি কৰিব লাগিব এইখিনি এটা দিয়া কোৱেশ্চন বোৰ আছে এই কোৱেশ্চন বোৰ এইখিনি পঢ়ি তোমালোকে কি বুজিলা তাৰ পৰা ভালদৰে বুজি এই কোৱেশ্চনখিনি লিখিব লাগিব ঠিক আছে তোমালোকে আগতে এইখিনি ভালদৰে পঢ়িব লাগিব এক্সাম হলত গৈ ইফলি ধুনিয়াকে অলপ সময়লৈ পঢ়িবা তাৰ পিছত তোমালোকে বুজি এইখিনি কোৱেশ্চন কৰিবা এতে 2 মাৰ্কৰ 6 মাৰ্কৰ কোৱেশ্চন দিয়া আছে তাৰ পিছত ইটো সাইডতে এনেকৈ দিয়া আছে এজটো 2 মাৰ্কৰ কোৱেশ্চন 2 মাৰ্কৰ আৰু হল 1 + 1 * 2 = 2 এনে তোমালোকৰ হেৰি কৰিব লাগিব এতে এ আৰু যে দুটা এটা কোৱেশ্চন দিয়া আছে এইটো কৰিব লাগিব তেতিয়া হ'ব তোমালোকৰ এটা আহিলো তোমালোকৰ হেৰি 2 নম্বৰটোত আহিলো reading following the pages given value and answer the questions that follow তোমালোকৰ কি কৰিব লাগিব এটো পঢ়িব লাগিব ধুনিয়াকে এটো স্ট্যান্জা যেটো আছে এটো এটা হেৰি হল প্যাৰাগ্ৰাফ এটা ঠাইৰ পৰা উঠাই দিছে এইখিনি তোমালোকে ধুনিয়াকে পঢ়িব লাগিব তাৰ পিছত কি কৰিব লাগিব এনেকৈ যদি চাই তোমালোকে ধুনিয়াকে এইখিনি পঢ়িব লাগিব এনেকৈ পঢ়াৰ পিছত তোমালোকে হেৰি কৰিব লাগিব এনেকৈ নম্বৰবোৰ দিয়া আছে এনেকৈ দিয়া আছে তাৰ পিছত লাইন বাই লাইন তোমালোকে ধুনিয়াকে পঢ়িব লাগিব এক্সাম হলত ইমান হেৰি কৰিব নালাগে অলপ সময় ল'ব লাগিব ধুনিয়াকে পঢ়াৰ পিছত তোমালোকে এতে যদি চাই কোৱেশ্চন দিয়া আছে তোমালোকৰ কি কৰিব লাগিব বেসিক্স এতে ৰিডিং খিনি পেস্ট খিনি পঢ়িলা ধুনিয়াকে পঢ়ি কি বুজিলা তোমালোকৰ এতে 5 মাৰ্কৰ হয় সুইটেবল যিখিনি ধুনিয়া শব্দ হয় ধুনিয়া শব্দবোৰ লৈ পেলে তোমালোকৰ লিখিব লাগিব তেতিয়া 5 পাবা 5 মাৰ্কৰ আছে তাৰ পিছত তোমালোকৰ আছে এটো হল 3 মাৰ্কৰ কোৱেশ্চন এতে দিয়া আছে মেক এ সামারি অফ দি above pages in about 18 words মানে তোমালোকৰ হেৰি কৰিব লাগিব যে ম্যাক্সিমাম তোমালোকৰ এটা হাৰাংশা লিখিব লাগিব এই পেজেছৰ সম্পৰ্কে এটা হাৰাংশা লিখিব লাগিব হেতু হ'ব লাগিব তোমালোকৰ 80 টা মান শব্দৰ ভিতৰতে লিখিব লাগিব ঠিক আছে তোমালোকৰ এতিয়া হ'ব আৰু এতিয়া তোমালোকৰ কি লিখিব লাগিব সেকশন বি ৰাইটিং এটা তোমালোকে চাব পাৰিছে এটো হল 6 মাৰ্কৰ কোৱেশ্চন এটা অপচন দিয়া আছে অৰ দিয়া আছে এটো ভালদৰে বুজিলা বুজি পেলে এটো যদি লিখিব নোৱাৰা তেনহলে কি কৰিব লাগিব ইটো লিখিব পাৰা তোমালোকে ঠিক আছে ইটো লিখিব নোৱাৰিলে ইটো লিখিব পাৰা আৰু ইটো লিখিব নোৱাৰিলে ইটো দুটাৰ এটা লিখিলে তোমালোকৰ 6 পাই যাবা ঠিক আছে তাৰ পিছত আহিলো তোমালোকৰ 4 নম্বৰ কোৱেশ্চনলৈ 4 নম্বৰ কোৱেশ্চনৰ এতে তোমালোকে এটা ধুনিয়াকে দি আছে এটো এটা অপচন আছে এটো হল 2022 কোৱেশ্চন পেপাৰ হয় 22 কোৱেশ্চন পেপাৰটো মানে হেৰি অপচন বেছিকে দিয়া আছিল এটা তোমালোকৰ কি হ'ব ইয়াতেও চাব পাৰিছে মানে 6 মাৰ্কৰ যদি ইটো নোৱাৰা তেনহলে ইটো লিখিব লাগিব যেটা এটা ম্যাগাজিনৰ ওপৰত তোমালোকে এটা দিয়া আছে এটো তাৰ পিছত আহিলো আমি এই 5 নম্বৰ কোৱেশ্চনলৈ তো আৰু ইয়াৰ মাজত এটা কথা কৈলও যে ভিডিওটো অলপ দিগলে হ'ব কাৰণ দুটা কোৱেশ্চন পেপাৰ আলোচনা কৰিব লাগিব হেইভাবে ভিডিওটো স্কিপ নকৰে সম্পূৰ্ণভাৱে চাই থাকিলে তোমালোকৰ তেতিয়াহে লাভ হ'ব ঠিক আছে যদি ইটো নোৱাৰা তেনহলে ইটো লিখিবা আৰু ইটো নোৱাৰিলে ইটো দুটাৰ এটা যেটো পাৰা তোমালোকে হেতু লিখিবা ঠিক আছে তেতিয়াহে তোমালোকে 8 পাবা এটা হলো সেকশন সি লৈ এটা গ্ৰামাৰ আছে তোমালোকে হেৰি কৰা যদি তোমালোকে বিচৰা গ্ৰামাৰখিনি কমপ্লিট কৰি দিব লাগে তেনহলে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা মই এইখিনি এনসাৰ সহকাৰে মই নেক্সট ভিডিওত দিবলৈ ট্ৰাই কৰিম যদি তোমালোকে বিচৰা তেনহলে এতে তোমালোকৰ চাব পাৰিছে তে ডিটাৰমিনাৰ দি আছে এইখিনি হল গ্ৰামাৰ ডিটাৰমিনাৰ তাৰ পিছত তোমালোকৰ ইটো সাইডতে দিয়া আছে নেকি খালি টাইপৰ পূৰণ কৰিব লাগিব হাফ মাৰ্কেট দিয়া আছে নেকি ধুনিয়াকৈ কৰিব পাৰা যদি নোৱাৰা তেনহলে মোক কমেন্ট কৰিলে হল মই নেক্সট ভিডিওৰ জৰিয়তে এইখিনি দিবলৈ মই যথেষ্ট চেষ্টা কৰিম ঠিক আছে
তাৰ পিছত আহিলো তোমালোকৰ 7 নম্বৰলৈ 7 নম্বৰত আছে তোমালোকৰ কি কমপ্লিট কৰিব লাগে এটা কনভাৰচন এটা বাক্যটো এটা দিয়া আছে এই বাক্যখিনি খালি ঠাই যিখিনি আছে সেইখিনি শুদ্ধ কৰিব লাগে সেইখিনি মিলাই লিখিব লাগে তেতিয়া 2 পাবা ঠিক আছে তাৰ পিছত 2 নম্বৰত আছে তোমালোকৰ এটো 4টা কৰিলেহে 2 পাবা কাৰণ এটা হাফ মাৰ্ককে দিয়া আছে ঠিক আছে আৰু যদি তোমালোকে এইখিনি বিচৰা এটো সেন্টেন্সটো দিয়া আছে ফুলকে দিয়া আছে শুদ্ধ কৰিব লাগে কারেক্ট কৰিব লাগে কারেক্ট সেন্টেন্স কৰিব লাগে এটো মানে অশুদ্ধ বাক্য এটা আছে এটো শুদ্ধ কৰিব লাগে এইখিনি মাজৰ পৰা শুদ্ধ কৰিব লাগিব বেলেগ ফলৰ পৰা শব্দ আমি লগ লাগিব নোৱাৰো ঠিক আছে আৰু যদি তোমালোকে বিচৰা তেনহলে মই কোৱেশ্চন আনসাৰ সহকাৰে মই নেক্সট ভিডিঅত দিবলৈ ট্ৰাই কৰিম ঠিক আছে তোমালোকৰ এটা আহিল 8 নম্বৰলৈ 8 নম্বৰত আছে তোমালোকৰ ডাইৰেক্ট সেন্টেন্স আছে সেন্টেন্স এজ ডাইৰেক্ট আছে এনে দুটা কৰিব লাগে তোমালোকে যিকোনো দুটা কৰিলে হল এতে তোমালোকে চাবলৈ আছে ডাইৰেক্ট সেন্টেন্স দিয়া আছে এটো চেঞ্জ ইট ইনটু কম্পাৰেটিভ ডিগ্ৰীলৈ ৰূপান্তৰ কৰিব লাগে আৰু হেতল কম্পাৰেটিভ ডিগ্ৰীলৈ ৰূপান্তৰ কৰিব লাগিব তাৰ পিছত তোমালোকৰ এটো চাব পাৰিছে এটো চেঞ্জ ইট ইনটু কম্পাউণ্ড সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগে এনেকৈ তোমালোকে দিয়া আছে যদি এইখিনি যদি তোমালোকে বিচৰা মই দি দিম ঠিক আছে নেক্সট ভিডিঅ তাৰ পিছত আহিলো 9 নম্বৰ হল টেক্সৰ সব বিলাকা টেক্সৰ কোৱেশ্চন হয় এইবোৰ তোমালোকে কিতাপ ভালদৰে চাব লাগিব তে চাব পাৰিছে ধুনিয়াকে আসলতে এইখিনি কিতাপৰ পৰা হয় এটা ষ্টেঞ্জা এটা প্যাৰাগ্ৰাফ উঠাই দিছে তোমালোকৰ যেটো এনেকা এটা কবিতা আছে কবিতাৰ পৰা এইখিনি উঠাই দিয়া হৈছে তাৰে পৰা এইখিনি কি কৰিব লাগিব আনসাৰখিনি কৰিব লাগিব 1 মাৰ্কৰ এনেকে দিয়া আছে এইখিনি পৰা তোমালোকে এইখিনি পঢ়ি কি বুজিলা তাৰ পৰা অলপ বনাই এইখিনি আনসাৰ কৰিব লাগিব কোৱেশ্চন ঠিক আছে তাৰ পিছত ইভাগতে এনেকা ইটো সাইডতে দিয়া আছে তোমালোকৰ এটা 1 মাৰ্কৰ আৰু এটা 4 মাৰ্কৰ দিয়া আছে তাৰ পিছত এনেকে আহিলো এতিয়া বি নম্বৰত আছে তোমালোকে এটা চাব পাৰিছে তো ধুনিয়াকে দিয়া আছে ইটো এইখিনি পঢ়াৰ পিছত এইখিনি পৰা তোমালোকে কি বুজিলা আৰু ইয়াৰ পৰা অলপ বনাই লিখিব লাগিব মেইন কথাটো হল ভালদৰে ইংলিশটো ভাল বুজি ল'ব লাগিব তেতিয়াহে তোমালোকে লিখিব পাৰিবা ঠিক আছে এতে 1 মাৰ্কৰ কোৱেশ্চন 2 মাৰ্কৰ 1 মাৰ্কৰ 4 মাৰ্কৰ এটো কোৱেশ্চন দিয়া আছে তাৰ পিছত আহিলে আমি 10 নম্বৰলৈ ঠিক আছে ধৈৰ্য সহকাৰে ভিডিওটো চাই থাকিবলৈ মই অনুৰোধ জনালো আৰু এটা 10 নম্বৰলৈ 10 নম্বৰত এটা আছে 3 মানে হেৰি তিনটা কোৱেশ্চন লিখিব লাগিব এতে যিমান কিটা কোৱেশ্চন দিয়া আছে তাৰ পৰা তিনিটা লিখিলে তোমালোকে 6 মাৰ্ক পাবা ঠিক আছে 2 মাৰ্কে দিয়া আছে এটা হল সম্পূৰ্ণ এইখিনি কিতাপৰ কোৱেশ্চন হয় যদি এটা কাম কৰিবা ভিডিওটো স্কিপ কৰি ভিডিওটো মানে হেৰি অফ কৰি লৈ প্লে ষ্টপ কৰি তাৰ পিছত ইয়াৰ পৰা কোৱেশ্চনখিনি লিখি তাৰ পিছত তোমালোকে আনসাৰবোৰ লিখি লবা মানে নোটস এটা বনাই লবা তেতিয়া তোমালোকৰ সহজ হ'ব এক্সামত ঠিক আছে তাৰ পিছত আহিলো 11 নম্বৰলৈ 11 নম্বৰত তেনেকৈ দিয়া আছে তোমালোকৰ হেৰি কৰিব লাগিব 5টা কোৱেশ্চন আনসাৰ লিখিব লাগিব তেতিয়া তোমালোকে 10 পাবা 2 নম্বৰ কৈ দিয়া আছে এটা 2 নম্বৰ এটা কোৱেশ্চন লিখিলে 2 নম্বৰ পাবা ঠিক আছে এটা 5টা লিখিব লাগিব তেতিয়া আহিলো এটা 12 নম্বৰলৈ 12 নম্বৰত describe this changing relationship between this author Khushan Singh and his grandmother did their feeling for its other change এটো লিখিলে তোমালোকৰ 6 মাৰ্ক এটো হল তোমালোকৰ সম্পূৰ্ণ এটো কিতাপৰ হয় সম্পূৰ্ণভাৱে এইখিনি যদি নোৱাৰা তেনহলে কমেন্ট কৰিলে মই আনসাৰখিনি দি দিবলৈ ট্ৰাই কৰিম ঠিক আছে তাৰ পিছত তোমালোকৰ ইটো নোৱাৰিলে ইটো লিখিব পাৰা ঠিক আছে ইটো হল 6 মাৰ্কৰ একেই কথা আৰু ইটো নোৱাৰিলে ইটো লিখিবা অৰ দি আছে তো অপচন ধুনিয়া তো যে নহক এটা আহিল আমি লাস্ট পেজত যেটো এটা আহিলে 13 নম্বৰ পেজলৈ 13 নম্বৰ হল হে তোমালোকৰ একেই কথা 6 মাৰ্কৰ কোৱেশ্চন ইটো যেটো এটা লিখিব লাগে এনে দিয়া আছে ইয়াতে দিয়া আছে আনসাৰ এনি অন অফ দিস ফ্লোইং কোৱেশ্চনস এটা কোৱেশ্চন লিখিলে তোমালোকৰ মনত ৰাখিবা 6 পাবা কাৰণ এটা দুটা দিয়া আছে দুটা নহয় এটা লিখিব লাগে ঠিক আছে এতে দিয়া আছে এনি টু মানে এৰে কি কৰিব লাগিব দুটা লিখিব লাগিব এটা 4টা দিয়া আছে দুটা লিখিলে তোমালোকে কি পাবা 4 মাৰ্ক পাবা কাৰণ 2 মাৰ্কৰ কোৱেশ্চন হয় তো ঠিক আছে আমি এইখিনিতে শেষ কৰিলো মই 2022 ৰ কোৱেশ্চন পেপাৰটো আলোচনা কৰিলো এটা তোমালোকৰ হ'ব 2023 কোৱেশ্চন পেপাৰটো তোমালোকৰ সকলোৱে জানা যে কি কৰিছে এবাৰ নতুন শিক্ষা ব্যৱস্থা আছে নিউ এডুকেশন পলিসি ইয়াৰ জৰিয়তে 2023 কোৱেশ্চন পেপাৰটো শৰ্ট কৰিছে কিন্তু কি কৰিছে বহুত হাৰ্ড হয় এটা ভালদৰে পঢ়িব লাগিব এটা যদি তোমালোকে প্ৰথমতে চাই এটা এই আগৰ নিচিনাকে ৰিডিং স্কিল আছে কিমান মাৰ্কৰ 10 মাৰ্কৰ আছে তাৰ পিছত হেৰি আছে সেকশন বি আছে এডভান্স রাইটিং স্কিলস আছে 25 মাৰ্কৰ আৰু হেল সেকশন বি সি আছে গ্ৰামাৰ 20 মাৰ্কৰ আছে আৰু টেক্সটৰ যেটা হল 45 মাৰ্কৰ টোটাল 100 মাৰ্কৰ এটো মানে হেৰি প্ৰ্যাকটিক্যাল টু নাই তো যে নহক এটো বেছি সময় নালাগে এটো হল শর্ট কি দিয়া আছে হেৰি আগৰ নিচিনাকে তোমালোকে কি কৰিব লাগিব এটো পঢ়িব লাগিব ভালদৰে
তোমালোকে যদি চাই এইটো এইখিনি ষ্টেঞ্জা 10 মাৰ্কছৰ হয় এইখিনি পঢ়ি সম্পূৰ্ণভাৱে বুজিব লাগিব এতে ভালদৰে দেখুৱাই দি আছো তোমালোকে যাতে পঢ়িব পাৰা ঠিক আছে তোমালোকে পঢ়িব পৰাকৈ দেখাই দি আছো এইখিনি পঢ়ি তাৰ পিছত কি কৰিব লাগিব তোমালোকৰ এইখিনি এনসাৰ কৰিব লাগিব এতে চাব পাৰিছে যে কোৱেশ্চনছ এতে দিয়া আছে কোৱেশ্চনছ খিনি কি কৰিব 1 মাৰ্কৰ 2 মাৰ্কৰ 1 মাৰ্কৰ 2 মাৰ্কৰ 2 মাৰ্কৰ 1 মাৰ্কৰ 1 মাৰ্কৰ এনেকৈ দিয়া আছে আৰু কি এইখিনি পঢ়াৰ পিছত এইখিনি সম্পূৰ্ণভাৱে পঢ়ি তাৰ পিছত এইখিনি কৰিব লাগিব তোমালোকৰ কোৱেশ্চন এইখিনি পঢ়া তোমালোকে এইখিনি এনসাৰ কৰিব লাগিব কোটো বিচাৰিব নালাগে এইখিনি পঢ়া কৰিব ঠিক আছে তাৰ পিছত হল এডভান্স ৰাইটিং স্কিল তাৰ পিছত এটো তোমালোক হল যে এটো এটা 50টা ওয়ার্ডৰ ভিতৰত মানে 50 ওয়ার্ডৰ ভিতৰত তোমালোকে কি কৰিব লাগে এটা স্টুডেন্টস হেৰি এপ্ৰিয়েন্ট ভাইৰাছ কম্পিটিটিভ এক্সামিনেশনৰ বাবে এটা লিখিব লাগে এডভাৰটাইজমেন্ট যেটো পাবলিকেশনস কৰিব লাগে এটা নিউজ পেপাৰ ওপৰত লিখিব লাগে ঠিক আছে এইখিনি যদি তোমালোকে বিচৰা তেনহলে মই দিবলৈ ট্ৰাই কৰিম ঠিক আছে ইটো লিখিব নোৱাৰিলে ইটো লিখিবা ঠিক আছে তোমালোকে ডিজাইনাৰ কৰিব লাগে এটা কনভাৰচন কৰিব লাগে যে হেতু 50 মাৰ্কৰ 50টা ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব তাৰ পিছত আহিলো তোমালোকৰ 3 নম্বৰ কোৱেশ্চন পেপাৰলৈ হেতু হল 100 ৰ পৰা 125টা মান শব্দৰ ভিতৰত এটা নিউজ পেপাৰ লিখিব লাগিব যেটো হল তোমালোকৰ 10 মাৰ্কৰ এটা 10 মাৰ্ক আছে চাবাদে কিন্তু 10 মাৰ্ক এৰি কোনো যাতে নাহে অলপ হলে কিবা লিখিবলৈ ট্ৰাই কৰিবা যাতে পাস পোৱা ঠিক আছে মই কও আতে পঢ়াৰ কাৰণে ট্ৰাই কৰিবা যাতে পাসৰ তলত যাতে নাহে তেনহলে ৰিজাল্ট বহুত বেয়া হ'ব ঠিক আছে মই এটো কাৰণে ৰিকুৱেষ্ট কৰিলো ঠিক আছে তাৰ পিছত ইটো নোৱাৰিলে অৰ দি আছে ইটো লিখিবা ঠিক আছে ইটো তাৰ পিছত আহিলো আকৌ 10 মাৰ্ক এটা লেটাৰ ৰাইটিং যেটো হল তোমালোকৰ ম্যানেজাৰ বেংকলৈ এটা ৰিপোৰ্ট ৰাইটিং এটা লিখিব লাগে বেংকৰ ম্যানেজাৰলৈ এনেকে দিয়া আছে তোমালোকে আৰু বেলেগ কিবা থাকিব পাৰে ঠিক আছে এবাৰ যেটো 24ৰ কোৱেশ্চন পেপাৰটো অলপ চেঞ্জ হ'ব কিন্তু তোমালোকৰ প্ৰায়খিনি 23ৰ পৰা অলপ ৰিলেটিভস হ'ব তে সম্পূৰ্ণভাৱে এটো ভালদৰে বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে এটো লিখিব লাগে 10 দে 10 পাবা কিন্তু তাৰ পিছত এটো অৰ দিয়া আছে যদি এটো নোৱাৰা তেনহলে কি কৰিব লাগে এটা ইংলিশ লিটাৰেৰীৰ পৰা লিখিবা ঠিক আছে কলেজৰ ওপৰতে লিখিব লাগে হল পোয়েট্ৰি এটা বনাব লাগে তাৰ পিছত তোমালোকৰ অৰ দিয়া আছে এখিনি লিখিব আৰু তাৰ পিছত আহিলো সেকশন সি লৈ সেকশন সি আছে তোমালোকৰ 20 মাৰ্কস মানে 20 মাৰ্ক তোমালোকে এটা কৰিব লাগিব কি চেঞ্জ ফৰ দিস নাৰেশন চেঞ্জ কৰিব লাগে এটা নাৰেশন কৰিব লাগে ঠিক আছে এইখিনি নাৰেশন কৰিলে কি পাবা তোমালোকে দুটা নাৰেশন কৰিলে 4 পাবা কাৰণ এটা নাৰেশনত 2 মাৰ্কে দিয়া আছে ঠিক আছে এটা অপচন দিয়া আছে 4টা নাৰেশন দিয়া আছে 4টাৰ পৰা দুটা কৰিব লাগে ঠিক আছে ইমান ইজি হয় তাৰ পিছত আহিলো তোমালোকৰ 6 নম্বৰ কি আছে তোমালোকৰ ভয়েস চেঞ্জ কৰিব লাগে তিনিটা কৰিলে তোমালোকে কি পাবা 1 মাৰ্ককে 3 নম্বৰ পাবা নাই ভয়েস চেঞ্জ বিলাক কৰিবা ঠিক আছে যদি তোমালোকে বিচাৰা তেনহলে মই দি দিম তাৰ পিছত আহিলো 7 নম্বৰত আছে তোমালোকে 5টা কৰিলে 1 মাৰ্কৰ কৰি দিয়া আছে এটা কৰিলে 1 মাৰ্ক পাবা ঠিক আছে তাৰ পিছত আহিলো তোমালোকৰ হেৰি ইয়াতে এটো দিয়া আছে এইখিনি হয় একে হয় বস্তুটো তাৰ পিছত হল 8 নম্বৰলৈ আহিলো 8 নম্বৰত এনি 4 মানে 4টা কৰিলে 1 মাৰ্কে 4 নম্বৰ পাবা ঠিক আছে তোমালোকে এখিনি গ্ৰামাৰ কৰিব যদি নোৱাৰা তেনহলে কমেন্ট কৰিবা মই দি দিম ঠিক আছে তাৰ পিছত আহিলো 9 নম্বৰতে তোমালোকৰ কি দিয়া আছে ৰিৰাইট এনি ফৰ দি ফলোইং সেন্টেন্স এজ ডাইৰেক্ট এইখিনি কি আছে বেলেগ কি দিয়া আছে তোমালোকে হেখিনি কি কৰিব লাগে ডাইৰেক্ট সেন্টেন্স দিয়া আছে তোমালোকে এতে দিয়া আছে ইউজ সো দ্যাট ইনস্টেড অফ টু ডু মানে তোমালোকৰ ইটোলৈ কনভাৰ্ট কৰিব লাগে ইটো সো ইউজ কৰিব লাগিব সো দ্যাট ইউজ কৰিব লাগিব নাইবা টু ইউজ কৰিব লাগিব কোড কেনেকৈ ব্যৱহাৰ কৰিব লাগিব হেখিনি যদি বিচৰা মই দি দিম ঠিক আছে এখিনি কোশ্চন আগতে বইত লিখি লবা যাতে নেক্সট ভিডিওত দিলেও অসুবিধা নহয় তোমালোকে আনসাৰ কেন ডাইৰেক্ট লিখিব পাৰা এটা আহিলো তোমালোকৰ সেকশন ডি লৈ ডিত আছে 10 নম্বৰ যেটো কোশ্চন পেপাৰ হয় ৰিড দি ফলোইং extras and these questions that follow but soon তোমালোকে এইখিনি পঢ়িব লাগিব এইখিনি পৰা কি কৰিব লাগিব এটো টেক্সৰ হয় এইখিনি পঢ়ি 45 মাৰ্কৰ যেটো এইখিনি পঢ়ি তোমালোকে এইখিনি কৰিব লাগিব এটা কি আছে সৰি তোমালোকৰ হেৰি কৰিব লাগিব এতিয়া এইখিনি কোশ্চনস কৰিব লাগিব তাৰে পৰা পঢ়ি এটা ষ্টেঞ্জাৰ পৰা উঠাই দিছে তোমালোকে 1 মাৰ্কে দিয়া আছে ঠিক আছে নহলে অৰ ইটোটো কৰিব পাৰা ঠিক আছে তাৰ পিছত আহিলো আমি 11 নম্বৰ তিনিটা কোশ্চন লিখিব লাগিব যেটো নেকি 30টা বা 40টা ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব ইটো হল তোমালোকৰ সম্পূৰ্ণ টেক্সৰ পৰা হয় আৰু তেতে 6 পাবা ঠিক আছে তাৰ পিছত আহিলো 13 নম্বৰতে এনেকৈ দিয়া আছে এনি 5 তোমালোকে 5টা লিখিব লাগিব 1 মাৰ্কৰ কোশ্চন হয় এইবিলাক সম্পূৰ্ণ টেক্সৰ পৰা হয় যদি তোমালোকে বিচৰা তেনহলে মই দি দিম তাৰ পিছত আহিলো 13 নম্বৰত যেটো আছে 13 নং কোশ্চন যেটো হল
30 পৰা 40টা এটি হল কিতাপৰ সম্পূৰ্ণ হয় তোমালোকে কি কৰিব লাগিব এটো এনি 5টা কোৱেশ্চন আনসাৰ লিখিব লাগিব তেতিয়াহে তোমালোকে 10 পাবা ঠিক আছে তাৰ পিছত আহিলো মই 14 নম্বৰলৈ আহিলে এনি 1 মানে হেৰি কৰিব লাগিব এটা কোৱেশ্চন আনসাৰ লিখিলে হল এটা কোৱেশ্চন লিখিব এটা আনসাৰ লিখিব দুটা দি আছে এটা লিখিলে হল 5 পাবা ঠিক আছে তোমালোকে এটো হল হেৰি হয় কিতাপৰ পৰা হয় এটো তোমালোকে চাই লবা ভালদৰে ঠিক আছে তাৰ পিছত আহিলে মই 15 নম্বৰলৈ কোৱেশ্চন পেপাৰত আছে এনি 1 এটা লিখিব লাগিব 125 টাৰ ভিতৰৰ পৰা 150 মান শব্দৰ ভিতৰত লিখিব লাগিব যেটো 7 মাৰ্কৰ হয় 7 মাৰ্ক পাবা তোমালোকে তিনিটা দি আছে এটা লিখিবা ঠিক আছে তাৰ পিছত 16 নম্বৰত আহিলো 16 নম্বৰত আছে 30 পৰা 40 টা ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব কি লিখিব লাগিব এটা 4টা 4টা কোৱেশ্চন লিখিলে হল 4টা কোৱেশ্চন লিখিলে তোমালোকে হেৰি পাবা 8 পাবা ঠিক আছে তেনেহলে এটা কোৱেশ্চন হেৰি কৰিব লাগিব এটা কোৱেশ্চনত 2 কৰি পাবা ঠিক আছে এটা আনসাৰ লিখিলে তো যে নহক আজি এতে হেক কৰিছে ভিডিওটো তো আশা কৰিছো মানে অলপ বুজিবা যি সকল অসুবিধা আছে অলপ অসুবিধা পায় তেওঁলোকে হেৰি কৰিলে হল মোক কমেন্ট কৰিলে হল মই কমেন্টৰ জৰিয়তে কমেন্ট সাইট মই এইখিনিৰ ওপৰত আনসাৰ সলিউশন খিনি দিবলৈ ট্ৰাই কৰিম আৰু যদি কোনোবাই মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আৰু নেক্সট যিবিলাক কোৱেশ্চন পেপাৰ মই দিও তেজনি হেবিলাক সোনকালকে পাই যাব ঠিক আছে আজিলৈকে ভিডিওটো ইমানে শেষ কৰিছো ধন্যবাদ